is in the air. Love is on the road. Red FM Love Story. Love Story. RJ PAHIৰ সৈতে Super Hits 93.5 Red FM ত অসমৰ হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আৰু আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন আহিছে তিনিচুকীয়াৰ পৰা পঠিয়াইছে ধ্ৰুৱজ্যোতি দাসে। তেওঁ লিখিছে, হেল্ল' পাহিবা, মোৰ নাম ধ্ৰুৱজ্যোতি দাস, মোৰ ঘৰ তিনিচুকীয়াত। বৰ্তমান মই তিনিচুকীয়া কলেজৰ BA 3rd চেমৰ ছাত্ৰ। পাহিবা, মই লাভ ষ্টৰীৰ কথা মোৰ লগৰ ল'ৰা কিছুমানৰ মুখত প্ৰথম শুনিছিলোঁ আৰু শুনিয়েই ইণ্টাৰনেটৰ পৰা ষ্টৰীসমূহ ডাউনলোড কৰিছিলোঁ। আৰু সঁচাকৈ পাহিবা, তোমাৰ মধুৰ সুৰীয়া কণ্ঠত ষ্টৰীসমূহে ইমান ধুনীয়া ৰূপ পাই উঠে যে কেতিয়াবা সেইসমূহ শুনি মনত তৃপ্তি পাই আপোনা আপুনি হাঁহি উঠিছিল আৰু কেতিয়াবা কিছুমান ষ্টৰী শুনি শেষৰ ফালে ইমানেই দুখ লাগে যে নিজকে কণ্ট্ৰল কৰিব নোৱাৰি কান্দি পেলাইছিলোঁ। আচলতে পাহিবা, তোমাৰ সুৰীয়া কণ্ঠত প্ৰকাশ পোৱা ষ্টৰীসমূহত আপ্লুত হৈ ময়ো তোমাৰ লগত মোৰ লাভ ষ্টৰী শ্বেয়াৰ কৰিম বুলি বহুত দিনৰ আগৰ পৰাই ভাবি আছিলোঁ, কিন্তু সময় সুবিধা নিমিলাৰ বাবে মই লিখিব পৰা নাছিলোঁ। লগৰ বন্ধুৰ উৎসাহত মনত এটি আশা লৈ আজি লিখিবলৈ আৰম্ভ কৰিছোঁ। মোৰ লাভ ষ্টৰীৰ নাম দিছোঁ মনত তোমাৰ বিশ্বাসৰ আশা লৈ। পাহিবা, মোৰ ঘৰত মোৰ আপোন বুলিবলৈ কেৱল মোৰ মা দেউতা, মই ঘৰৰ একমাত্ৰ ল'ৰা। সৰুৰ পৰাই জীৱনৰ কোনো ক্ষণত নিজকে বৰ অকলশৰীয়া ফিল কৰিছিলোঁ। মানে কিছুমান কথা এনেকুৱা আছিল যিবোৰ মই মোৰ ইচ্ছা সত্ত্বেও কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰিছিলোঁ। তেতিয়া এনেকুৱা লাগিছিল লগৰবোৰৰ দৰে যদি মোৰো দাদা বাইদেউ নহ'লে ভাইটি ভণ্টি থাকিলে হয়। সেইটো সময়ত নিজকে ৱৰ্ল্ডৰ আটাইতকৈ আনলাকি পাৰ্চন যেন ফিল হৈছিল। বাট মই হঠাৎ বুলিয়ে ক'ব লাগিব, মই নভবাকৈয়ে মোৰ জীৱনলৈ এজনী ছোৱালী আহিছিল আৰু তাইৰ নাম আছিলে ৰীনা। চ' আজি আমি শুনিম ধ্ৰুৱজ্যোতি দাসৰ লাভ ষ্টৰী মনত তোমাৰ বিশ্বাসৰ আশা লৈ। 93.5 ৰেড FM বজাতে ৰহো। Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী। লাভ ষ্টৰী আজি পাহিৰ সৈতে Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ ধ্ৰুৱজ্যোতি দাসৰ লাভ ষ্টৰী মনত তোমাৰ বিশ্বাসৰ আশা লৈ। আগলৈ তেওঁ লিখিছে, মই হাই ছেকেণ্ডেৰীৰ 2 বছৰ প্ৰাইভেট কলেজত এডমিশ্যন লৈছিলোঁ আৰু এইখন কলেজৰ পৰাই ষ্টাৰ্ট হৈছিল মোৰ লাভ ষ্টৰীৰ। কলেজত যোৱাৰ প্ৰথম সময়খিনিত পাহিবা, মই ছোৱালী বুলি ক'লে মোৰ বৰ বেলেগ ধৰণে লাজ লাগিছিল। যিহেতু আমাৰ কলেজখন প্ৰাইভেট আছিলে সেইবাবে আমাৰ ক্লাছত বৰ বেছি ষ্টুডেণ্ট নাছিল আৰু আমি ল'ৰা ছোৱালী দুভাগ হৈ ল'ৰাখিনি এফালে আৰু ছোৱালীখিনি এফালে বহিছিলোঁ। কলেজত যোৱাৰ 3 দিনলৈকে মই ছোৱালী ছাইডটোলৈ চোৱাই নাছিলোঁ। মোৰ কলেজ লাইফ ষ্টাৰ্ট হৈছিলে 2014 চনৰ 16 জুলাই তাৰিখে আৰু তাৰ 3 দিন পিছত মানে 19 জুলাই তাৰিখে ক্লাছ কৰি থকাৰ মাজতে উস্মিতা নামৰ ছোৱালী এজনীৰ লগত আন এজনী ছোৱালী ক্লাছৰ বাহিৰলৈ ওলাই গৈছিল। বৰ্ডৰ ফালে চাই থাকোঁতে হঠাৎ ছাইডৰ পৰা তাইক দেখিলোঁ। দুচকুত কাজলেৰে ভৰা এক সুন্দৰ মুখ দেখিয়েই যেন মনত কিবা এটা হৈছিলে আৰু বাহিৰৰ পৰা তাই পুনৰ ক্লাছত উভতি অহালৈকে মই বাট চাই থাকিলোঁ। অলপ পিছত তাই পুনৰ ঘূৰি আহিলে আৰু তেতিয়াই প্ৰথম মোৰ ছোৱালী বহা ছাইডটোৰ পিনে চকু গৈছিল। লগতে এনেকুৱা লাগিছিল ক্লাছটো যে কেতিয়া শেষ হ'ব আৰু কেতিয়া যে কাৰোবাক তাইৰ কথা সুধিম, সময়খিনি নোযোৱা যেন লাগিছিল। তেনেদৰে কিছু সময় পিছত ক্লাছ শেষ হোৱাৰ ঘণ্টা বাজিল আৰু বাইদেৱে ওলাই যোৱাৰ লগে লগে মই মোৰ লগৰ এজনক তাইৰ কথা সুধিলোঁ। সি নেজানো বুলি ক'লে, বাট ক'লে অভিজিত নামৰ লগৰ এজন তাইৰ সৈতে আগৰ পৰাই চিনাকি, তাক সুধিবলৈ ক'লে আৰু অভিজিতক সুধি মই গম পালোঁ যে তাইৰ নামটো হৈছে ৰীনা। নামটো শুনি বৰ ভাল লাগিছিল আৰু তাৰপিছত 2 দিনমান মই তাইক মন দি প্ৰত্যক্ষ কৰিছিলোঁ আৰু গোটেই নহ'লেও কিছু পৰিমাণে হ'লেও মই তাইক বুজিবলৈ চেষ্টা কৰিছিলোঁ। ৱেল, কেতিয়া কোন মুহূৰ্তত কাক ভাল লাগি যায় ইউ নেভাৰ ন'। কেতিয়াবা এটা লোকেই কাফি, কেতিয়াবা আকৌ বহুত সময় যোৱাৰ পিছতহে ৰিয়েলাইজ কৰা যায় যে মই দেখোন কাৰোবাক মিছ কৰিছোঁ, ৰাইট? চ' আগুৱাই গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে 93.5 ৰেড FM বজাতে ৰহো। Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী। লাভ ষ্টৰী আজি পাহিৰ সৈতে
Super Hits 93.5 Red FM ত মজা আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আৰু আজি শুনি আছে ধ্ৰুৱজ্যোতি দাসৰ লাভ ষ্টৰী মনত তোমাৰ বিশ্বাসৰ আশালৈ আগলৈ তাই লিখিছে এদিন মোৰ গোটেই লগৰবোৰে গম পালে যে ৰীণাৰ প্ৰতি মোৰ কিবা এটা ফিলিং আছে আৰু তাৰপিছত মোক তাইক সঁচা কথা কৈ দিবলৈ ক'লে নাজানো মোৰ মনত সেইখিনি সাহস ক'ৰ পৰা আহিলে মই নিজে কোৱা নাছিলোঁ তাইৰ লগত সৰুৰে পৰা পঢ়া অভিজিত নামৰ ল'ৰাটোক ক'বলৈ কৈছিলোঁ যে মই তাইক ভাল পাওঁ বুলি কথাটো ক'বলৈ দি মই ক্লাছৰ বাহিৰত ওলাই গৈছিলোঁ সেই সময়খিনিত মোৰ এইবোৰৰ অভিজ্ঞতা একেবাৰে নাছিলে আৰু এতিয়াও সেই সময়বোৰ মনত পৰিলে আপোনা আপুনি হাঁহি উঠে আৰু লাজো লাগে অলপ সময় মই ক্লাছৰ বাহিৰত থাকি লাহেকৈ লাজে লাজে পুনৰ ক্লাছলৈ সোমাই আহিলোঁ মই ক্লাছৰ দুৱাৰ মুখ পোৱাৰ লগে লগে ৰীণাৰ বেঞ্চত বহি থকা ছোৱালীকেইজনী আৰু তাইৰ আগে পিছে বহি থকা ছোৱালীকেইজনীয়ে মোৰ ফালে চাই ইমান জোৰকৈ হাঁহি দিলে যে মই লাজতে কি কৰোঁ কি নকৰোঁ হৈ গৈছিলোঁ লগৰটোৱে সকলোৱে শুনাকৈ ৰীণাক কৈছিল যে ধ্ৰুৱই তোক ভাল পায় বুলি কথাটো শুনি তাইও হয়তো লাজ কৰিছিল আৰু লগৰ ছোৱালীকেইজনীও তাইক হাঁহি হাঁহি জোকাইছিল মই ক্লাছত সোমোৱাৰ পিছত কিন্তু যি হ'লেও ৰীণাই অভিজিতক তাইৰ বয়ফ্ৰেণ্ড আছে বুলি লগে লগে এটা উত্তৰ দিছিল আৰু অভিজিতে আহি মোক সেই কথাটো কৈছিল কথাটো শুনি মনত অলপ দুখ লাগিছিল যদিও তাৰপিছত মই তাইক একোৱেই কোৱা নাছিলোঁ কেইদিনমান যোৱাৰ পিছত মোৰ লগৰ ল'ৰা দুটাই ৰীণাৰ পৰা তাইৰ ফোন নম্বৰটো বিচাৰিছিল সেইখিনি টাইমত ময়ো তাইৰ ওচৰতে আছিলোঁ আৰু ময়ো সুধি দিলোঁ ফোন নম্বৰটো তাইও কেজুৱেলি এজ এ ফ্ৰেণ্ড মোক নম্বৰটো দি দিলে ঘৰত গৈ গধূলি টাইমত মই তাইক মেছেজ কৰিলোঁ প্ৰথমতে হাই হেল্ল' প্ৰায় ষ্টাৰ্ট হৈছিলে আৰু লাহে লাহে আমি ইটোৱে সিটোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি বহুত ভাল ফ্ৰেণ্ড হৈ গৈছিলোঁ তাই মোৰ লগত প্ৰায় কথাই শ্বেয়াৰ কৰিছিল খোলা খুলিকৈ আৰু ময়ো বহুত কথাই তাইক কৈছিলোঁ তাই মোক তাইৰ বয়ফ্ৰেণ্ডৰ কথা কৈছিল এটা সময়ত তাইৰ বয়ফ্ৰেণ্ডৰ লগত তাইৰ কিছু মতভেদ হৈছিল আৰু কেইদিনমানৰ ভিতৰতে তাইৰ ব্ৰেকআপ হৈছিলে সেইটো সময়ত তাইও কিছু অসহায় অকলশৰীয়া হৈ পৰিছিল আৰু যেন তাইও লাইফত কাৰোবাৰ প্ৰয়োজন অনুভৱ কৰিছিল Well, this is a fact. যেতিয়া আপোনাৰ ব্ৰেকআপ হয় তেতিয়া to overcome that you need someone. সেয়া লাগিলে ফ্ৰেণ্ডেই হওক বা অন্য কোনোবা নহওক কিয় কাৰোবাক পাহৰিবলৈ কাৰোবাৰ প্ৰয়োজন হয় বাট সেইটো সময়ত ইম'চনেলি কেতিয়াও ডিচিশ্যন ল'ব নালাগে ফৰ এক্সাম্পল যদি আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হৈছে আপুনি আন এজনী ছোৱালীৰ লগত কথা শ্বেয়াৰ কৰা ষ্টাৰ্ট কৰিছে তেতিয়া এনেকুৱা হৈ যায় ডেট ইউ ষ্টাৰ্ট থিংকিং যে মই চাগে আকৌ প্ৰেমত পৰিছোঁ বাট দেট ইজ ইয়ৰ উইকনেছ দেট ইজ ইয়ৰ নীড That is your loneliness that is making you fall for someone else. আপুনি যেতিয়ালৈকে আপোনাৰ পাষ্ট ৰিলেশ্যনশ্বিপটোৰ পৰা অভাৰকাম কৰিব নোৱাৰে তেতিয়ালৈকে আন কাৰো সৈতে কমিটমেণ্টত সোমাই নাযাব আৰু পাষ্ট ৰিলেশ্যনশ্বিপৰ পৰা আপুনি অভাৰকাম কেতিয়া কৰিব পাৰিব জানেনে যেতিয়া আপুনি অকলশৰে থাকিবলৈ শিকিব যেতিয়া আপুনি ৰিয়েলাইজ কৰিব যে মোক আৰু কাকো প্ৰয়োজন নাই মই অকলে থাকিব পাৰিম তেতিয়া আপুনি ৰাইট ডিচিশ্যন এটা ল'ব পাৰিব যে আপোনাক যদি কাৰোবাৰ প্ৰয়োজন কিয় প্ৰয়োজন ইজ দিছ লাভ Is this a need or is this just an infatuation or attraction? So please take time whenever you have a breakup and when you want to move on in life, always take time. And 93.5 Red FM bajate raho. Love is in the air. Love is on the road. Red FM Love Story. Love Story. RJ PAHI hoite. Super Hits 93.5 Red FM ত মজা আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী ৱেলকাম বেক শুনি আছোঁ আজি ধ্ৰুৱজ্যোতি দাসৰ লাভ ষ্টৰী মনত তোমাৰ বিশ্বাসৰ আশালৈ আগলৈ তেওঁ লিখিছে এদিন তাই মোক ফোনত কথা প্ৰসংগত কৈছিল যে তাই ৰিলেশ্যনশ্বিপ ব্ৰেক হোৱাৰ পিছত কাৰো সৈতে ছিৰিয়াছ ৰিলেশ্যনশ্বিপত অহা নাছিলে কাকো তাই বিশ্বাস কৰিব পৰা নাছিলে যিহেতু তাই জানিছিলে যে মই তাইক ভাল পাওঁ সেইবাবে তাই হয়তো তাইৰ পাষ্টৰ কথা সকলো মোক খুলি ক'লে লগতে এইটোও কৈছিলে যদি তাইৰ পাষ্ট শুনি মই তাইক একচেপ্ট কৰিব পাৰোঁ তেনেহ'লে তাই মোক কেতিয়াও দুখ নিদিয়ে কেতিয়াও মিছা নকয় কেতিয়াও মিছা মৰম নকৰে তাইৰ পাষ্টৰ কিছুমান কথা গম পাই মই অলপ থমকি গৈছিলোঁ আৰু যিহেতু সেইবোৰ মোৰ বাবে প্ৰথম আছিল সেইবাবে কিছুমান কথা সহজভাৱে ল'বলৈ অলপো পৰা নাছিলোঁ কিছুমান কথা শুনি মোৰ মুখৰ মাত বন্ধ হৈ গৈছিলে তাই কথাটো গম পাই কৈছিলে যে তুমি সময় লৈ পেলাই মোক কথা দিবা আৰু সেই কথা কৈ ফোনটো কাটি দিছিলে ফোনটো থৈ দিয়াৰ পিছত মোৰ মুখখন যেন একেবাৰে শুকাই গৈছিলে আৰু কিছুমান অদ্ভুত ধৰণৰ চিন্তা মনলৈ আহিছিলে তাৰপিছত নিজেই নিজৰ মনটোক বুজাইছিলোঁ যে মানুহ মাত্ৰেই ভুল হৈ যায় সেইকাৰণে এবাৰ চান্স দিয়াটো দৰকাৰী মই ভাবিছিলোঁ যিহেতু তাই কিবা এটা বিশ্বাস কৰি মোক কথাখিনি শ্বেয়াৰ কৰিছে সেই বিশ্বাস মই ৰখাটো উচিত আৰু মই তাইক এটা চান্স দিয়া উচিত
Well, yes, মানুহ মাত্ৰেই ভুল, মানুহৰ প্ৰায় ভুল হয়। গতিকে ইফ ইউ কেন ফৰগিভ ছামৱান ইউ উইল বি এট পিছ। যেতিয়া আপুনি কাৰোবাক ফৰগিভ নকৰে কষ্ট আপুনি সমানেই পাই থাকে। চ' ক্ষমা কৰি দিবচোন, তেতিয়া আপোনাৰ কষ্টও কমি যাব। চ' যদি কোনোবাই কিবা ভুল কৰিছে বা আপোনাক যদি আঘাত দিছে তেতিয়াহ'লে তেওঁক ক্ষমা কৰি দিয়ক। কাৰণ যেতিয়ালৈকে আপুনি ক্ষমা নকৰিব তেতিয়ালৈকে আপুনিও ভুগি থাকিব, আৰু যেতিয়া ক্ষমা কৰি দিব তেতিয়া তেওঁৰ একো কথাই আপোনাৰ গাত নালাগিব। চ' ফৰগিভ দেট পাৰ্চন হু হেভ হাৰ্ট ইউ আ লট, ইভেন ইফ তেওঁ যদি আপোনাৰ পৰা ক্ষমা বিচৰা নাই। ডু ফৰগিভ হিম অৰ হাৰ। এণ্ড 93.5 ৰেড FM বাজাতে ৰহো। Love, love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী, লাভ ষ্টৰী আজি বাহিৰ হৈতে, বাহিৰ হৈতে। ছুপাৰ হিটছ 93.5 ৰেড এফএমত মই আপোনাৰ সৈতে পাহি, আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ আজি ধ্ৰুৱজ্যোতি দাসৰ লাভ ষ্টৰী মনত তোমাৰ বিশ্বাসৰ আশালৈ। আগলৈ তাই লিখিছে, পিছদিনা তাই নিজেই ফোন কৰি সুধিলে মই কি ডিচিশ্যন ল'লোঁ, আৰু ময়ো তাইক ক'লোঁ যে মই তাইক এটা চান্স দিম। তেনেদৰেই খুব সাধাৰণভাৱে প্ৰথম অৱস্থাত আমাৰ ৰিলেশ্যন চলি গৈছিল। মোৰ যিহেতু আগত ভাল পোৱাৰ এক্সপিৰিয়েঞ্চ নাছিলে, সেইবাবে মই তাইৰ লগত ফেচ টু ফেচ কথা পাতিবলৈ বৰ লাজ কৰিছিলোঁ। সেইকাৰণে তাইও হয়তো অলপ আনইজি ফিল কৰিছিল। লাহে লাহে মই নতুন পৰিস্থিতিৰ লগত মিলি লগৰ বন্ধুবোৰৰ পৰা মনত কিছু সাহস পাইছিলোঁ, আৰু তেনেকুৱাতে এদিন আমাক কলেজৰ পৰা অৰুণাচললৈ ফুৰাবলৈ লৈ গৈছিলে। সেইদিনা তাইৰ লগত মই বহুত সময় স্পেণ্ড কৰিলোঁ। বাছত একেলগে বহিছিলোঁ আৰু বহুত ফ্ৰী হৈছিলোঁ, ফেচ টু ফেচ কথা পাতিবলৈ পাৰিছিলোঁ। সেই দিনটোৰ পৰা মই তাইৰ লগত বহুত বেছি ছিৰিয়াছ হৈ গৈছিলোঁ। তাইৰ লগত কথা পতা এক সময় মোৰ বাবে বহুত সুন্দৰ মুহূৰ্ত আছিল, আৰু মই তাইক বহুত বিশ্বাসো কৰিছিলোঁ। কেতিয়াবা তাই কিছুমান সৰু ভুল কৰিলে, কিবা কথাত কাজিয়া হ'লেও মই নিজে সৰু হৈ দিছিলোঁ আৰু হ'ব দিয়া বুলি কৈ কথাবোৰ এৰি দিছিলোঁ। তাই মোৰ লাইফত অহাৰ আগলৈকে মোৰ লাইফটোত বহুত ইজিলি লৈছিলোঁ, বাট তাই অহাৰ পিছত মই কথাবোৰ ছিৰিয়াছলি ল'বলৈ আৰু বুজিবলৈ চেষ্টা কৰিলোঁ। যেতিয়া আপোনাৰ লাইফত লাভড ওৱান আহি যায় তেতিয়া লাইফ 360 ডিগ্ৰী চেঞ্জ হৈ যায়। যিবোৰ বস্তু আপুনি কেজুৱেলি লোৱা ষ্টাৰ্ট কৰে, সেইবোৰ বস্তু আকৌ ছিৰিয়াছলি লোৱা আৰম্ভ কৰে। ইউ ৱান্ট টু চেঞ্জ ইয়ৰ চেল্ফ ফৰ ইয়ৰ পাৰ্টনাৰ। লাইকৱাইজ আপোনাৰ পাৰ্টনাৰো আপোনাৰ বাবে চেঞ্জ হ'বলৈ বিচাৰে, মানে আপোনাৰ পাৰ্টনাৰে যি ভাল পায় সেইটো কৰিবলৈ আপুনি বিচাৰে। ইউ ৱান্ট টু মেক হিম অৰ হাৰ প্ৰাউড অফ ইউ, ৰাইট? এণ্ড দেটছ এ গুড থিং। বাট নিজকে চেঞ্জ কৰিবলৈ গৈ নিজকে হেৰুৱাই নেপেলাব। 93.5 ৰেড FM বাজাতে ৰহো। Love, love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী, লাভ ষ্টৰী আজি বাহিৰ হৈতে, বাহিৰ হৈতে। ছুপাৰ হিটছ 93.5 ৰেড এফএমত মই আপোনাৰ সৈতে পাহি, আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ আজি ধ্ৰুৱজ্যোতি দাসৰ লাভ ষ্টৰী মনত তোমাৰ বিশ্বাসৰ আশালৈ। আগলৈ তেওঁ লিখিছে, ৰীণা আৰু মোৰ ভালপোৱা জীৱনত মোৰ বাবে এটা স্মৰণীয় দিন হৈছে 1 মাৰ্চ। BA ছেকেণ্ড ছেমিষ্টাৰত ৰীণা আৰু মই একেলগে ইংলিছ টিউশ্যন লৈছিলোঁ। 2 মাৰ্চত আছিলে তাইৰ বাৰ্থডে, আৰু সেই দিনটো মোৰ বাবে বহুত বেছি স্পেচিয়েল আছিল। কিন্তু 2 মাৰ্চতে আমি দুয়োটাকে লগ পোৱাৰ একো উপায় নাছিলে, কাৰণ সেইদিনা তাইৰ ঘৰত কিবা এটা পূজা আছিলে, আৰু 2 মাৰ্চতেই আমাৰ ইংলিছ টিউশ্যন নাছিলে। সেইবাবে মই তাইক নোকোৱাকৈ 1 মাৰ্চতে ৰাতিপুৱা টিউশ্যন তাইৰ বাৰ্থডে চেলিব্ৰেট কৰিবলৈ ছাৰপ্ৰাইজ দিম বুলি ভাবিলোঁ। 1 মাৰ্চৰ আগদিনাখন লগৰকেইটাক হাত জোৰ কৰি ৰিকুৱেষ্ট কৰি ৰাতিপুৱা সোনকালে টিউশ্যনলৈ আহিবলৈ ক'লোঁ। প্ৰথম সেইদিনা ভবামতে গোটেই কামবোৰ ভবাৰ নিচিনাকৈ হৈছিলে। লগৰকেইজনো একেবাৰে টাইমত আহি পাইছিলে, আৰু মই গোটেইখিনি ৰেডি কৰি ৰীণাৰ লগত একেলগতে কেক কাটি তাইৰ বাৰ্থডে এনজয় কৰিলোঁ। তাইক হেপী কৰিব পাৰিলোঁ নে নোৱাৰিলোঁ নাজানো, কিন্তু মই ভবামতে গোটেইখিনি হৈ গ'ল বাবে মোৰ খুব ভাল লাগিছিলে। অলপ হ'লেও যে কিবা এটা কৰিব পাৰিছিলোঁ তাৰ বাবে মনত বহুত বেছি ভাল লাগিছিল, আৰু সেই দিনটো মই কেতিয়াও পাহৰিব নোৱাৰিম। Well, when you love someone, you want to make that person really, really special. And you should. যদি আপুনি কাৰোবাক ভাল পায়, সেই ব্যক্তিজন আপোনাৰ জীৱনত কি হয় সেইটো সদায় আপুনি ফিল কৰোৱাব লাগে। যদি আপোনাৰ পাৰ্টনাৰে আপোনাক কেতিয়াও স্পেচিয়েল ফিল কৰোৱা নাই, দেট ডাজন্ট মিন যে আপুনি আপোনাৰ পাৰ্টনাৰক স্পেচিয়েল ফিল নকৰাব। ইউ শুড অলৱেজ মেক দ্য আদাৰ পাৰ্চন নো how important he or she is in your life. So give surprises, celebrate each day, say I love you every day. If not every day, at least এনেকুৱা এটা দিনত I love you ক'ব, that will make her or will make him very special. কেতিয়াবা গান ডেডিকেট কৰিব, কেতিয়াবা কলাৰ টিউন ৰাখিব, কেতিয়াবা ক'ৰবাত গ'লে স্পেচিয়েলি তেওঁক গিফ্ট দিব, ছাৰপ্ৰাইজ দিব, আৰু চাব
ৰিলেশ্যনশ্বিপ কিমান স্মুথলি চলি থাকিব বিকজ দিছ লিটল থিংছ মেটাৰ্ছ এ লট আগবাগ গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি পাহিৰ সৈতে Super Hits 93.5 Red FM and welcome back. Our apuni khuni ase weekend special show Red FM Love Story. Aji khuni ase Dhrurbojyoti Dasor Love Story. Monot tumar BISSAXOR AXALOI. Agolete likhise. Pahiba 2017 4 জানুৱাৰী দিনৰ পৰা মোৰ চকুৰ আগত এনে কিছুমান কথা আহি পৰিছিল যে মোৰ সকলোবোৰে হঠাৎ মিছা যেন লাগিছিল আকস্মিকভাৱে বজ্ৰপাত পৰা যেন হৈছিল মূৰত কথাবোৰ সিৰিয়াসলি লৈছিলোঁ কাৰণ মনত বহুত প্ৰশ্ন উঠিছিল বহুত চিন্তা আহিছিল মোৰ নিজৰে এনেকুৱা অনুভৱ হৈছিল যে মই থকাৰ কাৰণে তাইৰ হয়তো বহুত প্ৰব্লেম হৈ আছিল ভাল পোৱাৰ প্ৰথম অৱস্থাত মই তাইক কিছুমান কথা কৈছিলোঁ যি কৈছিলোঁ যুক্তিসংগত কথাই কৈছিলোঁ আৰু সেইবোৰ তাইও তুমি ঠিকই কৈছা বুলি মানিও লৈছিলে ধুনিয়াকে কিন্তু কথা কিছুমান যেতিয়া মোৰ প্ৰত্যক্ষ হ'ল তেতিয়া সকলো খলনি হৈ যোৱা যেন লাগিল লাহে লাহে এটা এটাকে বহুত কিবা কিবিয়ে ঘটিল আৰু বিশ্বাসবোৰ যেন একেবাৰে নাইকিয়া হৈ গ'ল বিশ্বাস নাইকিয়া হোৱাৰ পিছত সৰু সৰু কথা লৈ মই অভাৰ ৰিয়েক্ট কৰিবলৈ আৰম্ভ কৰিলোঁ হয়তো তাই বহুত আগতে খলনি হ'ব বিচাৰিছিল কিন্তু কিছুমান মানুহে সেইটো হ'ব দিয়া নাছিলে এটাৰ পিছত এটা তাই কাণত কিবা নহয় কিবা কথা ভৰুৱাইছিল আৰু মানুহৰ কথা তাই বেছিকৈ শুনিছিলে কিন্তু পাহিবা মোৰ ৰিনাই এইটো জানিছিল যে তাইৰ ধ্ৰুৱই তাইক কেতিয়াও মিছা মৰম দি ভাল পোৱা নাছিলে হয়তো তাইৰ লাইফত সেইটোৱে মোৰ প্লাছ পইণ্ট আছিলে কিন্তু পাহিবা বৰ্তমান মই বৰ বিপদত পৰা যেন হৈছে তাই মোক বহুত চৰি কৈছে কেতিয়াও আৰু একো মিছা নকওঁ বুলিও কৈছে কিন্তু পাহিবা মই নিজৰ ইচ্ছা সত্ত্বেও তাইৰ লগত আগৰ দৰে ফ্ৰী হ'ব পৰা নাই কিমান পাহৰিব চেষ্টা কৰিলেও আগৰ কথাবোৰ মনলৈ আহিয়ে যায় প্ৰথম অৱস্থাত আমাৰ মাজত পৰিস্থিতি বেলেগ আছিল আৰু এতিয়া আমাৰ মাজত পৰিস্থিতি সম্পূৰ্ণ খলনি হ'ল ৱেল ধ্ৰুৱ মই নাজানো কি হ'ল আৰু তুমি স্পষ্টকৈ কথাখিনি লিখাও নাই মেবি তুমি শ্বেয়াৰ কৰিব বিচাৰা নাই বাট এটা কথা এইটোৱে ক'ম গোটেই জীৱন ৰিগ্ৰেটত থাকাতকৈ এটা ফাৰ্ম ডিচিশ্যন লোৱা যদি তুমি ভাবা যে তুমি ৰিনাক ফৰগিভ কৰিব পাৰিবা তেতিয়াহ'লে আৰু সেইবোৰ কথা কেতিয়াও মনলৈ নানিবা আৰু তুমি যদি ভাবা যে আগলৈ এইবোৰ কথাই আমনি কৰিব তেতিয়াহ'লে ইউ হেভ টু টেক আ ডিচিশ্যন কাৰণ সদায় তুমি কাৰোবাক দোষাৰোপ কৰি থাকিব নোৱাৰা যেতিয়া সন্মুখত মানুহজনে আহি তোমাৰ আগত নিজৰ ভুল স্বীকাৰ কৰিছে ৰেষ্ট ইজ ইয়ৰ ইদাৰ ইউ পানিছ হাৰ অৰ ইউ ফৰগিভ হাৰ চ' যদি তুমি পানিছ কৰা তেতিয়াহ'লে আকৌ তুমি বাৰে বাৰে জীৱনটোত তাইক পানিছ কৰি থাকিব নোৱাৰা ইউ হেভ টু লেট ইট গ' আৰু যদি তুমি তেতিয়াহ'লে ফৰগিভ কৰা তেতিয়াহ'লে তুমি আকৌ তাইক এইটো কৈ থাকিব নোৱাৰা যে মই পাহৰিব পৰা নাই চ' আইদাৰ তুমি পানিছ কৰি তুমি পাহৰি যোৱা অৰ এলছ তুমি পাহৰি পেলাই নিজকে পানিছ কৰি নাথাকিবা চ' আই হোপ ইট উইল হেল্প ইউ ইন টেকিং এ ডিচিশ্যন এণ্ড 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছোঁ ধ্ৰুৱজ্যোতি দাসৰ লাভ ষ্টৰী মনত তোমাৰ বিশ্বাসৰ আশালৈ আগলৈ তেওঁ লিখিছে পাহিবা সকলো বাদ দি তোমাৰ জৰিয়তে ৰিনাক এইটোৱে ক'ব বিচাৰোঁ যে মই সঁচা মনৰ পৰা তাইক বহুত ভাল পাওঁ লগতে এইটো কথাও ভালকৈ জানো যে দুঃসংগৰ লগত পৰিয়ে তাই বহুত কিবা কিবি কৰিলে যিবোৰ তাই পিছত মানি লৈছে কিন্তু পাহিবা তুমি কোৱা মানি লৈ জানো সদায় লাভ আছে যদি ভুল কৰাৰ আগত অলপো ভাবি নাচায় যদি তাই ভাবি চালে হয় তেনেহ'লে হয়তো আমাৰ মাজত আজিৰ এই চিটুৱেশ্যন আহি নপৰিলে হয় তাইক সঁচা মৰম দিয়াৰ বাবদ ময়ো মাথো তাইৰ পৰা সঁচা মৰমেই বিচাৰোঁ বেলেগৰ কথা শুনি মিছা কথা ক'লে মোৰো দুখ লাগে অন্তৰৰ পৰা ভালপোৱাজনে যেতিয়া কিবা এটা মিছা কয় তেতিয়া তাক সহজভাৱে ল'বলৈ আনজনৰ বহুত কষ্ট হয় প্লিজ পাহিবা তুমি তাইক এবাৰ কৈ দিবা যে মই তাইক বহুত 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 বেছি ভাল পাওঁ আগতেও ভাল পাইছিলোঁ আৰু সদায় পাই থাকিম খালি ময়ো তাইৰ পৰা অলপ সঁচা মৰম আশা কৰোঁ আৰু তাইক বিশ্বাসত ল'ব বিচাৰোঁ তুমিও বুজিব পাহিবা যাতে তাই কেতিয়াও মোক মিছাকৈ দুখ নিদিয়ে তোমাৰ এই প্ৰগ্ৰেমটি শুনি তাই বৰ ভাল পায় আৰু তোমাকো বহুত ভাল লাগে মোৰ আগত প্ৰায়ে কয় হয়তো তুমি ক'লে তাই বুজিব পাৰে যে মই তাইক আগৰ দৰেই ভাল পাওঁ খালি তাই যাতে মোক সঁচা কথা কয় মই সেইটোৱে বিচাৰোঁ
তোমাৰ জৰিয়তে পাহিবা মই যদি তাইক কেতিয়াবা কিবা বেয়াকৈ কৈছোঁ তাৰ বাবে চৰি কৈছোঁ লগতে পাহিবা এটা প্ৰশ্ন কৰোঁ যে বহুতে কয় যে ছেইম এজৰ ল'ৰা ছোৱালীৰ মাজত ৰিলেশ্যনশ্বিপ হ'লে পিছত প্ৰব্লেম হয় কথাটো বাৰু সঁচা নেকি ৰীনা আৰু মই প্ৰায় ছেইম এজৰে হয় এইটো টপিক লৈ বহুতে বহুত কথা কয় কিন্তু মই ভাবোঁ ইয়াৰ প্ৰকৃত উত্তৰ এটা তুমিহে দিব পাৰিবা প্ৰথম কথা ধ্ৰুৱ যদি তোমাৰ ওচৰত এতিয়া ৰীনা উভতি আহে এণ্ড ইফ শ্বি প্ৰমিছেছ ইউ ডেট শ্বি উইল নেভাৰ লাই তোমাৰ আগত যদি তাই আৰু কেতিয়াও মিছা নকওঁ বুলি কয় তেতিয়াহ'লে গিভ হাৰ দ্য লাষ্ট চান্স তাৰ পিছত যদি তাই তোমাক আকৌ হাৰ্ট কৰে তেতিয়াহ'লে এইটো বুজি পাবা যে এইটো তাইৰ হেবিট হয় কিছুমান মানুহৰ মিছা কোৱাটো এটা স্বভাৱ হয় আৰু সেইটো কেতিয়াও চেঞ্জ কৰিব নোৱাৰে চ' ইউ হেভ টু টেক আ ফাৰ্ম ডিচিশ্যন আৰু ৰীনা যদি তুমি লাভ ষ্টৰী প্ৰগ্ৰামটি শুনা আৰু যদি তুমি মোৰ কথা শুনা তেতিয়াহ'লে এটা কথাই তোমাক ৰিকুৱেষ্ট কৰিম এটা মিছা কথা ক'লে বহুতকেইটা মিছা কথা ক'ব লাগে কাৰণ ইটো মিছা কথা লুকাবলৈ আন এটা মিছা তুমি ক'ব লাগিব আৰু তেনেকৈ চেইন হৈ যায় চ' মিছা কথা কেতিয়াও নক'বা কিবা যদি তুমি বেয়া পাইছা ৰিলেশ্যনশ্বিপটিত কিবা যদি তুমি ডিফাৰেঞ্চ পাইছা বা তোমাৰ যদি কিবা ক'বলগীয়া আছে তুমি ধ্ৰুৱক ডিৰেক্টলি ক'বা বিকজ ইউ both love each other, right? চ' যদি কিবা প্ৰব্লেম আছে দুয়োটাই ডিছকাছ কৰা শ্বেয়াৰ কৰা কেতিয়াও ইজনে ইজনক সিদ্ধান্ত দি নিদিবা ডিচিশ্যন দি নিদিবা সদায় ডিছকাছ কৰিবা ডিছকাছ কৰিলে সলিউশ্যন এটা ওলাব বাট নিজৰ ডিচিশ্যনটো আনৰ ওপৰত থপি নিদিবা আৰু ধ্ৰুৱ তুমিও তোমাৰ ডিচিশ্যনটো ৰীনাৰ ওপৰত থপি নিদিবা দুয়োটাই দুয়োটাৰ কথা শুনিবা ডিছকাছ কৰিবা আৰু ছেইম এজৰ কথাটো ধ্ৰুৱ মই একেবাৰে বিশ্বাস নকৰোঁ যে ছেইম এজৰ হ'লে প্ৰব্লেম হ'ব প্ৰব্লেম চবতে হ'ব ল'ৰাজন ডাঙৰ হ'লেও প্ৰব্লেম হয় ছোৱালীজনী ডাঙৰ হ'লেও প্ৰব্লেম হয় প্ৰব্লেম হ'ব যেতিয়া আণ্ডাৰষ্টেণ্ডিং নাথাকে যেতিয়া ট্ৰাষ্ট নাথাকে যেতিয়া কমিউনিকেশ্যন গেপ থাকে আৰু সৰু সুৰা কাজিয়া লাভত থাকিবই ডেট ইজ এ পাৰ্ট অফ লাইফ বাট বিশ্বাসঘাতকতা ডিছৰেচপেক্ট চিটিং কৰা এইবোৰ থাকিলে বয়স মেটাৰ নকৰে ৰিলেশ্যনশ্বিপ কেতিয়াও টিকিব নোৱাৰে চ' প্লিজ হেভ ফেইথ ইন ইয়ৰ চেল্ফ প্লিজ হেভ ফেইথ ইন ইয়ৰ গাৰ্লফ্ৰেণ্ড এণ্ড ৰীনা প্লিজ হেভ ফেইথ ইন ইয়ৰ বয়ফ্ৰেণ্ড এণ্ড মেক ইয়ৰ ৰিলেশ্যনশ্বিপ গ্ৰ' উইথ লাভ লয়েলটি এণ্ড ট্ৰাষ্ট এণ্ড অলছ' ৰেচপেক্ট অল দ্য বেষ্ট ধ্ৰুৱ এণ্ড আই হোপ তোমালোকৰ যি প্ৰব্লেম হৈ আছে সেয়া ছল্ভ হৈ যাব বেলে আছিলে আজি লাভ ষ্টৰী এটা নতুন লাভ ষ্টৰীৰ সৈতে আকৌ লগ পাম আনটিল দেন য়েছ ইউ কেন শ্বেয়াৰ ইয়ৰ ষ্টৰী চিঠি লিখি পঠিয়াই দিব ঠিকনাটি ফেচবুকত আছে মোৰ অফিচিয়েল পেজ হৈছে ৰেড FM RJ পাহি ইনষ্টাগ্ৰামত আছোঁ এজ RJ পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে RJ পাহি ৰেড FM এতিয়া বিদায় লৈছোঁ আকৌ লগ পাম